কি খবৰ? সকলোৱে নিশ্চয় ভালে। বহুত দিন হ'ল বাহিৰলৈ যোৱা নাই। ভাবিছোঁ আজি বাহিৰলৈ যাম। দোকান পাহাৰ খোলা দিছে, চিলন খুলিছে, শ্বপিং মলো খুলিব আৰু বহুত মানুহ বাহিৰলৈ গৈ আছে। ভাবিছোঁ ময়ো আজি বাহিৰত যাওঁ। লকডাউন চলি আছে, কিন্তু তথাপিও মানুহ বাহিৰত ওলাব পাৰে। চ' ভাবিছোঁ আজি মই বাহিৰত যাম। ভাবিছোঁ নহয়, মই মানে যামেই বাহিৰত। কাম আছে এটা। ইফালে মোৰ অলপ পোহৰ বেছিকৈ পৰি আছে ন, খিৰিকী আছে যে ওচৰত, সেইকাৰণে আমাৰ ঘৰত পোহৰ নপৰে। এই পোহৰত আহিবলৈ হ'লে খিৰিকীৰ কিনাৰত আহিব লাগে, তেতিয়াহে মানে ভালকৈ পোহৰ পায়। আজি তেনেহ'লে মই বাহিৰত যাম, আৰু বাহিৰত যোৱাৰ আগতে অলপ ফ্ৰেছ হৈলোঁ, ব্ৰেকফাষ্ট কৰিলোঁ, জাষ্ট টোপনিৰ পৰা উঠিলোঁহে। ঠিক আছে, ব'লক। চাব দেই, মই এটা যাদু দেখাম। সেইটো চাওঁ, 1 2 3। হা যাদুটো ভাল লাগিলে লাইক কৰিব। আজি ব্ৰেকফাষ্টত ৰুটি খাম। ৰুটি বনাবৰ কাৰণে ফ্ৰাই পেনত বাটাৰ লগাই আছোঁ। তাতে ৰুটিটো এইবাৰ মই দিম, আৰু ভালকৈ অলপ ৰুটিটো লৰাই লওঁ। মই ভালকৈ ৰুটিয়ে বনাব নাজানো। কি কৰিম আৰু মই এনেকুৱাই বনাওঁ। ৰুটিটো হ'লে এইবাৰ মাত্ৰ নমাই কিনে খাবলৈ লাগে। এইবাৰ ৰুটিটো উল্টাই দিওঁ পিছফালে বা কেনেকুৱা হৈছে বেক চাইডত। ভালেই হৈছে দেই, খাব পৰা যাব। চিম্পল ব্ৰেকফাষ্ট, চিম্পল মানুহৰ কাৰণে আৰু কি। মোৰ ৰুটি বনা হ'ল, এইবাৰ মই খাবলৈ লৈছোঁ। খাই চাওঁ ৰ এটা কেনেকুৱা হৈছে। আলু ভাজি ৰুটি ৰাতিপুৱা একদম টেষ্টি লাগে। মজা হৈছে, মজা। এনেও ৰুটি আলু ভাজি সোৱাদেই লাগে, মজাই লাগে খাই, বুজিছে। আৰু চাহ খাই দিওঁ, গাখীৰ চাহ। মোৰ গাখীৰ চাহ ফেভৰেট। মোৰ গাখীৰ চাহ নহ'লে নহয়, মোক সদায় ৰাতিপুৱা গাখীৰ চাহ লাগে। হেল্ল', কুতু ফুৰিব যাওঁ মোৰ লগত। কুতু কুতু ফুৰিব যাওঁ। হেল্ল' গাইজ, মই এতিয়া যাবলৈ ওলাইছোঁ এটি সুন্দৰ ধুনীয়া পৰিৱেশত, য'ত সেউজীয়া গছ-গছনি, সেউজীয়া বননি আছে। আৰু তাত যাবলৈ হ'লে মই মোৰ বান্ধৱীহঁতৰ যাবলৈ লাগিব। মানে মই বান্ধৱীহঁতৰ ঘৰত যাব লাগিব, আৰু আজি মোৰ বান্ধৱীয়ে মাতিছে তেওঁলোকৰ ঘৰত। চ' মই সিহঁতৰ ঘৰত যাম আৰু আপোনালোকক সেই ঠাইৰ ধুনীয়া দৃশ্য দেখুৱাম। আপোনালোকে নিশ্চয় চাব খুজিছে, তেনেহ'লে ব'লক। আৰু কি বেছি কথা কৈ থাকিলে নহ'ব, যাওঁ ব'লক। এতিয়া মই মোৰ বান্ধৱীৰ ঘৰত যাবলৈ ওলাইছোঁ। খোজকাঢ়ি যাম, গাড়ী আছে কিন্তু গাড়ীত নাযাওঁ। খোজকাঢ়ি গৈ ভাল লাগে, ওচৰে হয় যিহেতু খোজকাঢ়িয়ে যাওঁ, ব'লক। আপোনালোকে জানেনে, যেতিয়া প্ৰথমবাৰ লকডাউন হৈছিল তেতিয়া গাড়ী মটৰ একোৱেই চলা নাছিল, মানুহতো ওলাবই নোৱাৰিছিল। আৰু এতিয়া বহুতখিনি চেঞ্জিং হৈছে, গাড়ী মটৰ এতিয়া ভালেমান চলি আছে, আৰু মানুহো ওলাই আছে, বজাৰ কৰি আছে। ভালেই হৈছে, অলপমান শিথিল কৰিছে, কিন্তু তথাপি ছ'চিয়েল ডিষ্টেঞ্চটো বজাই ৰাখিব লাগে আচলতে। আহি পালোঁ দে মই মোৰ বান্ধৱীৰ ঘৰত। এই আৰু অকণমান ওপৰত গ'লে মই এতিয়া গৈ পাম মোৰ বান্ধৱী। ব'লক এতিয়া।
বাপৰে ইমান ওপৰত যাব লাগে। হাই গাইজ, চ' ফাইনেলি মই মোৰ বান্ধৱীৰ ঘৰত আহি পালোঁ। বৰষুণৰ দিন, মই আহি পোৱাৰ লগে লগে বহিলোঁ, চাহ পানী খালোঁ। এইটো মোৰ বান্ধৱী। হাই গাইজ, সকলোৰে ভালনে? আপোনালোকক যদি ইউটিউব চেনেলটো চাই ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ নামটো আপোনালোকে জানিব খুজিব নহয়, ইয়াৰ নাম মধুস্মিতা হয়, বুজিছে? এতিয়া আমি বৰ্তমান বাহিৰত যাব নোৱাৰিম, অলপ পিছত যাম। বৰষুণ পৰি আছে, বৰষুণটো এৰিলে অলপ এৰিলে বাহিৰত যাম, আপোনালোকক আৰু ধুনীয়া ধুনীয়া সেউজীয়া প্ৰাকৃতিক দৃশ্য দেখাম। আৰু আপোনালোকে জানেনে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস, গতিকে খুবেই ভাল লাগে। আৰু আপোনালোকে সকলোৱে নিশ্চয় ঘৰত গছৰ পুলি একোটা ৰুইছে আৰু ৰুব লাগে গছৰ পুলি, কাৰণ আমাৰ আমি গছবোৰ ভালদৰে বচাই ৰাখিব লাগে। চ' এতিয়া ভিডিঅ'টো আমি আগুৱাই নিম, গতিকে বৰষুণ পৰি আছে। ভাবিছিলোঁ আজি আপোনালোকক সুন্দৰ দৃশ্য দেখুৱাম, কিন্তু যাবই নোৱাৰি আছোঁ। এই বৰষুণটো যে কেতিয়া এৰিব না। পানী আহে কোন দি যাব লাগে মইতো নাজানোঙে। ঐ চিলা হোৱা নাইতো, ভয় লাগে দেখোন। ওপৰত উঠি যাব লাগিছোঁ ৰে মই। কোন দি যাব লাগে? সেউজীয়া পৰিৱেশ, সেউজীয়া পৰিৱেশ চাব যাম আমি। মই দেখোন এইবাৰ গাঁৱলীয়া কথা ক'লো। সেউজীয়া পৰিৱেশ, দিছ ইজ মাই ফ্ৰেণ্ড। পাহাৰত সেউজীয়া পৰিৱেশ, কলগছ, ফুল ফুল কি ফুল জানেনে? এইটো কওকচোন কি ফুল? কোনোবা জানে যদি কমেণ্টত কমেণ্ট দিব, কমেণ্ট কৰিব। সেউজীয়া সেউজীয়া। ইয়াতে এটা মন্দিৰ আছে, এই মন্দিৰটোত সোমাওঁ বুলি ভাবিছোঁ। মই কি ভিডিঅ' কৰিম আৰু, ইমান ধুনীয়া ঠাই, চাৰিওফালে সেউজীয়া বননি ভৰা। বৰষুণ পৰি আছে কাৰণে ইমান ক্লিয়াৰ হোৱা নাই, অলপ ৰ'দ দিলে ভাল আছিল। এইটো এটা শিৱ মন্দিৰ হয়, ইয়াত পূজা দিয়া হয়। এইটো পাহাৰৰ ওপৰৰ মাজত এটা সৰুকে বনোৱা হৈছে এইটো শিৱ মন্দিৰটো। এইটো চাওক, এইবিলাক সেউজীয়া সেউজীয়া প্ৰাকৃতিক দৃশ্যও চাওক। বৰষুণ পৰি আছে বহুত। আপোনালোকে একো দেখুৱাবই নোৱাৰিম। হেল্ল' গাইজ, আজি ইমান বৰষুণ পৰাৰ বাবে আপোনালোকক মই ইমান এটা ভাল
ঠাই দেখুৱাব নোৱাৰিলোঁ, নহ'লে মই আপোনালোকক আৰু এটা ধুনীয়া ঠাই দেখুৱাবলৈ গ'লোঁ হৈ, কিন্তু এনেকুৱা বৰষুণৰ বতৰত কেনেকৈ যাম আৰু সন্ধিয়াও লাগিছে যেনিবা, ঘৰত সোনকালে যাব লাগে, নহ'লে মাও গালি দিব, কি কৰিবা আৰু। আপোনালোকৰ এইটো ভিডিঅ' চাই নিশ্চয় ভাল লাগিলে, আৰু যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ আপুনি ছাবস্ক্ৰাইব কৰিব, আৰু লগতে সেই বেল আইকনটো ক্লিক কৰিব। আৰু তাত আপোনালোকে কি কৰিব কি নকৰে মই নাজানো, আপোনালোকে মুঠতে বেল আইকনটো ক্লিক কৰি দিব। চ' ধন্যবাদ থাকিল আজিৰ বাবে আপোনালোকক, বাই বাই।